অসমৰ গ্ৰাম্য চহা জীৱনৰ এসময়ৰ অভিজাত্যৰ প্ৰতীক আছিল গৰু অথবা ম'হৰ গাড়ী। কিন্তু প্ৰকৃতাৰ্থত মহতকৈ গৰু গাড়ীৰ পয়োভৰহে বেছি সহজলভ্য আছিল গ্ৰামাঞ্চলত। এখন গাঁৱত গৰু গাড়ী থকা পৰিয়ালক এক অভিজাত পৰিয়াল বুলিয়ে গণ্য কৰা হৈছিল। বিশেষকৈ পথাৰৰ পৰা ডাঙৰি কঢ়িয়াবলৈকে ব্যৱহাৰ কৰা গৰু গাড়ী বিভিন্ন সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছিল। অগ্ৰজ তথা জ্যেষ্ঠ লোকসকলৰ হয়তো বহু সংখ্যকে জানে অথবা দেখিছে যে এসময়ত গৰু গাড়ীত দৰাই কইনা আনিবলৈ যোৱাৰ বাহন হিচাপেও ব্যৱহাৰ কৰিছিল। এতিয়া এনে দুই এগৰাকী ককা আইতা হয়তো জীৱিত আছে, যিয়ে নেকি গৰু গাড়ীতেই বিবাহ কাৰ্য সম্পাদন কৰাৰ সৌভাগ্য ঘটিছিল। কিন্তু আধুনিকতাৰ পৰশ আৰু সময়ৰ কোবাল গতিত অসমৰ গ্ৰাম্য চহা জীৱনৰ পৰা ক্ৰমান্বয়ে লুপ্ত হৈ পৰিল গৰু গাড়ীৰ প্ৰচলন। বৰ্তমানৰ নৱপ্ৰজন্মই কেৱল বোলছবি, টেলিভিছনৰ ধাৰাবাহিক অথবা কিতাপৰ পাততহে দেখিবলৈ পাইছে চাগে গৰু গাড়ী। গৰু গাড়ীৰ তাহানিৰ নষ্টালজিক দিনবোৰক স্মৰণ কৰিয়ে নৰ্থ আছাম নাৱে যুগুতালো এই বিশেষ প্ৰতিবেদন। আমাৰ সমাজৰ পৰা হেৰাই যোৱা বহু সম্পদৰ সন্ধানত আমাৰ এই যাত্ৰা। আমাৰ এই যাত্ৰাত আপুনিও আগবঢ়াব পাৰিব সহযোগিতা। আমাৰ যোগাযোগৰ নম্বৰ 7002677213। নম্বৰটো আকৌ এবাৰ কৈছোঁ 7002677213। গাঁৱৰ প্ৰতিভা নৰ্থ আছাম নাওৰ এক নতুন অনুষ্ঠান। গ্ৰামাঞ্চলৰ চুকে কোণে থকা প্ৰতিভাসমূহক ৰাইজৰ আগত পৰিচয় কৰি দিয়াৰ আমাৰ প্ৰয়াস। আপোনাৰ মোবাইলত পঠালিকৈ ভিডিঅ' কৰি পঠাব পাৰে আপোনাৰ নিজৰ অথবা সন্তান, বন্ধু বান্ধৱী, ভাতৃ ভগ্নীৰ গীত নৃত্যৰ ভিডিঅ'। আমাৰ হোৱাটছআপ নম্বৰ 9706118785। নম্বৰটো আকৌ এবাৰ কৈছোঁ 9706118785। নৃত্যৰ ক্ষেত্ৰত বিশেষ এই যে কপিৰাইট থকা গীতৰ নৃত্য আমি প্ৰচাৰ কৰাত আমাৰ কিছু অসুবিধা আছে। ধন্যবাদ।